সমষ্টিত অন্তৰ্গত চিলবাৰী ভিএছডিচিৰ যিমানখিনি মহিলা আছে সেইখিনি লৈ পেলাই আমি 300 জন টাৰ্গেট লৈ পেলাই এৱাৰনেছ ইলেকশ্যন যিখিনি এৱাৰনেছ সেইটো কৰিছোঁ। আশা কৰিছোঁ আজিৰ যিখিনি মানুহৰ যিখিনি সমাগম আমি খালি 300হে চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়া প্ৰায় 400 জনৰ বেছি হৈছে। আমি আশা কৰোঁ আগন্তুক দিনত তেওঁলোকৰ যিখিনি সহযোগ সেই সহযোগ মতে আমি ভালদৰে ককলাবাৰী সমষ্টিটো উঠাই নিব পাৰিম UPPৰ তৰফৰ পৰা। BTC নিৰ্বাচনৰ ৰণকৌশল নেকি এৱাৰনেছ ৰণকৌশল এটা পাৰ্ট ৰণকৌশল বুলি ডাইৰেক্ট অসুবিধা হ'ব, কিন্তু ইলেকশ্যন আহি আছে যিহেতু ইয়াৰে এটা পাৰ্ট হিচাপে আমি কামটো কৰি আছোঁ। আশা কৰোঁ তেনেকুৱা আমি যিহেতু সিদিনা বড়ো বাজাৰত 15,000 আমি গেডাৰিং কৰিলোঁ, চিমলা বাজাৰত কমেও 5-6 হাজাৰমান আমি গেডাৰিং কৰিলোঁ। এতিয়া আৰু নতুনকৈ প্ৰতিটা ভিএছডিচিত সৰুকৈ আমি খালি এবাৰ টাৰ্গেটটো মহিলা, যোৱাবাৰটো খালি মহিলা নাছিল, কিন্তু এবাৰ ডাইৰেক্ট মহিলাটো টাৰ্গেট কৰি পেলাই আমি লাহেকৈ আগবাঢ়ি আছোঁ। আৰু বুথ যিখিনি বুথ চলোৱা অভিযান, বুথতো ৰাতি 10-15 জন তেনেকুৱাকৈ কথা পাতি লৈ পেলাই আমি ইলেকশ্যনৰ যিখিনি ঢৌ সেই ঢৌটো অনাৰ লগতে আমাৰ দলৰ যিখিনি ষ্ট্ৰেংথেন সেইটো কৰাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। সেইটো আপোনালোকে নিশ্চিন্ত থাকক। এতিয়া কৈ ল'লেতো আৰু ইলিগেল হ'ব, কাই আহিব কাই নাহিব, কিন্তু আপোনালোকে চাই থাকক। ছেপ্টেম্বৰত ইলেকশ্যন হ'ব বুলি আমি শুনি আছোঁ। দুৰ্গা পূজাৰ আগতে ৰিজাল্টটো দিব বুলি শুনি আছোঁ। ইয়ালৈকে বাট চাওক, আপোনালোকে কাই আহে কাই নাহে সেইটো নিজ চকুৱেদি দেখা পাব। নিজৰ দলটোতো নিজে চবে কৈ ল'ব পাৰে, কিন্তু মই তেনেকুৱাকৈ ডাইৰেক্টকৈ কৈ ল'ব খোজা নাই, কাৰণ সেইটো ৰাইজৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। ভোটটো যিহেতু ৰাইজৰ, ভোটে ৰাইজেহে আমাক সহায় কৰি আমাক জিতাই দিব। এইটো ৰাইজক এৰা দিয়াটো ডেম'ক্ৰেচিভাৱে ৰাইজক এৰা দিয়াটো দৰকাৰ বুলি মই ভাবোঁ। তেখেতৰ নিচিনাকৈ একজন হিটলাৰৰ নিচিনাকৈ আগতে মই তাৰমানে অহংকাৰী ভাৱত মই ডিক্লেয়াৰ দিব খোজা নাই। হাগ্ৰামাত তেখেতে কি হ'ব কি নহয় ঈশ্বৰে জানে, আৰু আমিনো কি জানিম, ঈশ্বৰে জানো। তেখেতেও একজন মানুহ হিচাপে যে আছে, এক্সিভ হৈ গ'ল। তেখেতে নিজৰ কৰ্মৰ যিখিনি ফল সেই ফলটো নিজে পাব। ইয়াতো আৰু মইতো ভগৱান নহয়, তেখেতে আমুক হ'ব বুলি আগতীয়াকৈ কৈ থোৱাৰ কাৰণে। আমাৰ তৰফৰ পৰা সেইটো অলৰেডি কথা পাতি থকা হৈছে যে আগন্তুক নিৰ্বাচনত আমি জিতি পেলাই আমাৰ UPPৰ তৰফৰ পৰা চিফটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি কৰাৰ কাৰণে যোজা চলি আছোঁ, আৰু নিশ্চয় সেইটো সফল হ'ব বুলি মই মানে বিশ্বাস কৰোঁ। আৰু বিজেপিয়ে 22টা টাৰ্গেট লৈছে, আপোনালোকৰ কিবা টাৰ্গেট আছে নেকি জয়লাভত? চৰকাৰ কৰাৰ কাৰণে 21টা লাগে। আমিও এটা ৰাজনীতি দল হিচাপে UPP হিচাপেও আমি চৰকাৰ গঠন কৰাৰ কাৰণে যিখিনি টাৰ্গেট বা যিখিনি চেষ্টা সেই চেষ্টাটো আমিও লৈ আছোঁ, কিন্তু মই 21টা 22টা 23টা ক'ব খোজা নাই। কিন্তু চৰকাৰ গঠন কৰাৰ কাৰণে যিখিনি চিট লাগে সেই চিটটো আমি পোৱাৰ কাৰণে অহৰহ দলৰ হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি কামটো কৰি আছোঁ। শেহতীয়াকৈ ৰাজ্যত যি চলি আছে উচ্ছেদক লৈ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্ছেদটোতো BTCত হোৱা নাই, বেলেগ বাহিৰত তেওঁলোকে তেওঁলোকৰ কথাটো ক'ব, আৰু আমাৰ জেগাত যিটো হোৱা নাই এই বিষয়ে মই মানে ক'ব খোজা নাই। আৰু মোৰ মতেদি হ'ব নালাগে আৰু নহ'ব যেন লাগে, কাৰণ চিফ ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টেল EM সন্মানীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ধুনীয়াকৈ কৈ দিলে যে আমাৰ BTCত উচ্ছেদ নহ'ব বুলি। ইয়াৰ পিছত আৰু ৰাইজক মানে এটা ভুল কিবা নিৰ্দেশ দিয়াটো বা ভুল প্ৰচাৰ কৰাটো মোৰ মতেদি ভুল হ'ব যেন মোৰ লাগে। সেইকাৰণে চিফ ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টেল EM ডাঙৰীয়া কোৱাৰ পিছত কোনোদিন এতিয়া মানে BTC অঞ্চলত উচ্ছেদ নহ'ব যেন মোৰ অনুভৱ হয়। আৰু মানাক বুলি নহয়, সাৰা অসমতে তেনেকুৱা মাটিটো বেদখল হৈ আছে। মানাটো মোৰো পৰে, আৰু হিচাপে ময়ো জানো তেনেকুৱাকৈ বেদখল আছে। সেইটো ছিষ্টেমত যাই পেলাই আমি কি চেষ্টা কৰিব পাৰোঁ, লিগেল ছাইডত আমি কি কৰিব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ কাৰণে এছেম্বলি কমিটিত এটা কমিটি গঠন কৰিও দিয়া আছে, যে যি মানুহসকলে মানে বেদখল কৰি আছে, যি দখল মানুহে চাহ বাগান লবৰ বাগান তেনেকুৱাকৈ কৰি আছে বা এনে দখল কৰি আছে, তেখেতসকলক ছাৰ্ভে কৰাৰ কাৰণে হয় নহয় এইটো ছাৰ্ভে কৰাৰ কাৰণে এটা কমিটি গঠন কৰি দিয়া আছে। আৰু সেই গঠনৰ ৰিপৰ্ট মতে চৰকাৰে বা এছেম্বলি তৰফৰ পৰা নিজৰ আওতাত থাকি কামটো কৰি যাব বুলি আমি আশা কৰোঁ।